Hey guys, welcome to my YouTube channel. আজি বহুত দিনৰ মূৰত আজি ব্লগ এটা বনাম বুলি ওলালো। আপোনালোকে ভিডিঅ'টো চাব আৰু যদি নতুনকৈ আহিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজি মই দেখুৱাম অসমীয়া সিনেমা এখন আমাৰ চেঙাপথাৰত শ্বুটিং হ'ব আজি। এই সিনেমাখনৰ নাম হৈছে ৰাম অৱতাৰ। কম দিনৰ ভিতৰত আহিব। এতিয়া বৰ্তমান শ্বুটিং হ'ব আজি। বেলেগত শ্বুটিং হৈ আছে কিন্তু আজি আমাৰ নিজৰ গাঁৱত শ্বুটিং হ'ব অসমীয়া সিনেমা ৰাম অৱতাৰ। আৰু কোন অভিনয় কৰিছে আপোনালোকক দেখাম। আকাশদ্বীপ আছে, ৰমেন তামুলী আছে, নৱৰাজ বৰুৱা আছে, সিদ্ধাৰ্থ শৰ্মা আছে আৰু কোনোবা আছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট আৰু অসমীয়া সিনেমাখন ৰিলিজ হোৱাৰ লগে আপোনালোকে চিনেমা হলত চাব পাৰিব। ধন্যবাদ। চিনেমা শ্বুটিং হৈ আছে এছামিজ ফিল্ম আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আকাশদ্বীপ আছে, প্ৰিয়ম পল্লৱী আছে, চব দেখুৱাম আজি, চাই থাকক। চব আমাৰ চিনেমাৰ এক্টৰ। এয়া গণেশ মামাৰ ঘৰত শ্বুটিং হৈ আছে। কেনে লাগছে আজি অসমীয়া চিনেমা শ্বুটিং কৰিব? ৰাম অৱতাৰ চিনেমাখন আপোনালোকে চাব। ৰাম অৱতাৰ বুলি চিনেমাখন শ্বুটিং চলি আছে ইয়াতে, চাব আপোনালোকে। আশা কৰোঁ আপোনালোকে নিৰাশ নহয়। ৰজনী বৰ্মন ডাঙৰীয়া তেখেতৰ স্ক্ৰিপ্ট, তেখেতে ডাইৰেকশ্যন কৰিছে। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছে ছবিখন চাবলৈ নাপাব। আৰু এখন ফিল্ম আহি আছে অগ্নিবীৰ চিনেমাখন। অগ্নিবীৰ হয়, কেতিয়া ৰিলিজ দিব এইখন? খুব সোনকালে দিব। আপোনালোকক আমি অৱগত কৰিম ডেটটো। খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। থেংক ইউ। আমি লগ পালোঁ ৰমেন দাক। আপোনালোকে ৰমেন তামুলী বুলি চিনি পায়, অসমীয়া চিনেমা এক্টৰ। কি শ্বুটিং হৈ আছে আপুনি ক'ব? ৰাম অৱতাৰ চিনেমাখনৰ নাম, ৰজনী বৰ্মনদেৱৰ পৰিচালনাত এখন খুব বিখ্যাত চিনেমা আমাৰ চলি আছে। আপোনালোকৰ এইখিনি চেঙা পথাৰত চলি আছে। ইমান ৰাইজ ইমান যে মানুহ আমাৰ এই চিনেমাৰ প্ৰতি ইমান আকৰ্ষিত দিছে, ভাল হৈছে। চবেই ইমান ধুনীয়াকৈ আমাৰো ভাল লাগিছে। আমাৰ এখন গাঁৱত অসমীয়া চিনেমা সুন্দৰ পৰিৱেশ। অসমীয়া চিনেমা আমাৰ চেঙাপথাৰত হৈ আছে। অসীম চিনেমা পুৰা ৰেডি হৈ আছে আৰু অসমীয়া চিনেমা ৰাম অৱতাৰ।